দুটা ছয় হরির নাম করিছে উচ্চারণ কিন্তু হরিবুল শিরহত্র সারে সকলোৱে নাজানো মই কোনে আহি প্ৰহ্লাদ শিকা লাগিলে হৰিৰ গুণ আৰু চিত্ৰ শুনা লৈ যোৱা প্ৰহ্লাদক মোৰ আৰু আছে যত দৈত্য শিশু সকলোকে উচ্চ শিক্ষা কৰিব প্ৰদান আৰু শুনা মনত ৰাখিবা নৈ ওলাইছে পাপিষ্ঠ হৰিৰ নাম কিমান হৰিনাম গুচাই বামানৰ হাতত পাৰ কৰি নিদি তিনিদিনত ইয়াত ঠিকাই চমজাই থৈ দিব পাৰিছো মই আগবেলা নি পেলাই পিছবেলা থৈ যাম হৰিনাম ইয়াত মই হৰিনাম গুচাই পেলাই বামানৰ হাতত পাৰ্গত কৰিবলৈ মই পিছবেলা থৈ যাম ইয়াত চাওঁচোন ব'লা ব'লা লৈ যাম পুৰস্কৃত কিন্তু কৰিব দেই পুৰস্কৃত কৰিব ন পুৰস্কৃত কিন্তু কৰিব দেই অত দিনৰ পৰা মানে সোণালী সুযোগ এটা পাইছো ইয়াক যদি ভালকে দৈত্য হাতত শিকাই দিব পাৰো আমাৰ ভৱিষ্যত জীৱন উজ্জ্বল নোৱাৰিলে নচা ফুলত দিব সেইটোহে ভয় অকমান লোক পাই দিলে নচা ফুলত দিলে একো নাই দেই নচা ফুলত মানে উলিয়াই আনোতে লোক পাই উলিয়াই আনোতে তেনেহ'লে এটা কাম কৰিম এনেকুৱাকে নচা ফুলত দিলে সোমাই দিব লাগিব উলিয়াই দিব লাগিব আমি সেইবিলাক আশা কৰা নাই ইয়াত যেনে বচন কওঁককে আছে নি বাৰু ভালকে জ্ঞানটো দিওঁ আহি পেলাই ধনে শুনে এগালমান আমি লৈ যাওঁ কি ভাই আছে নেকি বগৰী ইমান কলম গৈহে এইখনে আমাৰ আশ্ৰম ইয়াতে তুমি দৈত্য শাস্ত্ৰ বা মানুহে অধ্যয়ন কৰিব লাগিব আৰু যাতে আজি আমাৰ পৰম সৌভাগ্য দুজনা গুৰুৱে লভিলো দৰ্শন আমাৰো পৰম সৌভাগ্য পদাটো এতিয়া এজনক যে আমি বামানৰ হাত শিকাবলৈ পাইছো গুৰুজনে ভক্তিৰ পথত আগবাঢ়িবলৈ উদ্দেশ দিব আমি কিয় নামানিম গুৰুদেৱ
আমি বামানৰ হাতত যাম তুমি নেকি যাবা বহা তেনেহ'লে এতিয়া আৰম্ভ ক'ৰপৰা কৰোঁ প্ৰথমতে তেনেহ'লে কফলাখিনি আৰম্ভ কফলাখিনি এটা কথা ক'লেই কোনটো এওঁ শিক্ষা দিব পাৰিলে ধৰ্ম কথাই পেলাব প্ৰথম চেষ্টাটো মই নেলাগে মই কওঁ নহয় দৈত্যৰাজে মোলৈ চাই কিন্তু কথাষাৰ কৈছিলে শেষৰ পৰা কিন্তু মোলৈ চাই কৈছিলে বিশ্বাস কৰিছা যদি দিয়া তোমালোকে আমাৰ বাদেই কফলাখিনি দিম কফলাখিনি দিব লাগে কফলাখিনি দি দিয়া কফলাখিনি মই কিবা বিষ এটাই খোজ পাই গৈছে এইডোখৰ পেটতে বিষ এটাই খোজ পাই গৈছে তুমি দি দিয়ক আগবঢ়াই দিয়ক অকণমান মই ধৰি দিছোঁ অকণমান তুমি বিশ্ৰাম কৰা দেই মই কৈ যাম দেই কফলাখিনি কৈ যাবা দেই কয়ে কালি কিবা নিলি ভাল পাইছা অকণমান পাইছোঁ কয়ে কালি কিবা নিলি মুখৰ মানুহ ওলাইছে কয়ে কালি কিবা নিলি কোৱা কয়ে কালি কিবা নিলি কয়ে আকৌ ধৰিলে কয়ে অকণমান ভাল পাইছোঁ আকৌ কয়ে খোজকাঢ়ি লৈছে চাগে ন কয়ে ঠাণ্ডা খৰ্গ ধৰিলি ভাল পালা গটো দি দিয়া আৰু কচু নামাহে আকৌ আহিব ন তেনেহ'লে মই পাহৰিলোঁ মানে কয়ে গতি প্ৰদান দিলি কয়ে গতি প্ৰদান দিলি কয়ে ঘূৰাং মুক্ত কেছেলি কয়ে ঘূৰাং মুক্ত কেছেলি পঢ়াটো পাৰিব ন তেনেহ'লে আমি লিখিবলৈ দিয়া ভাল হ'ব লিখিবলৈ দিয়া ভাল হ'ব পঢ়াটো এতিয়া তোমাৰ পিতাৰ মতে চলিব লাগিছিল যাবা দৈত্যৰাজ এইখন ৰাজ্যৰ ৰজা বুজিছা নাই এতিয়া যাওঁৱে ঈশ্বৰা এতিয়া তেনেহ'লে লিখিবলৈ দিয়ক লিখিবলৈ লিখা লিখিবলৈ ল'লে কি কৰ কি লিখিবা লিখিবলৈ দিয়াই নাই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ তিনি শাৰীকৈ লিখা লিখিবলৈ দিছো দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ লিখিছ দৈত্যৰাজ হিৰণ্যকশিপুকে আমোৱাচা কি লিখিলি চাওঁ আমি লিখিছে ভাল লিখিছে দেই ৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ৰাজ দৈকন কি কৰিছে দৈত্যৰাজৰ আগত দৈকন কি হ'ল তই লিখিছে দৈত্যৰাজ তেতিয়াহে হ'ব ভাল হৈছে বৰ সুন্দৰ হৈছে দেই একদম চাফ চিকুণ হৈ যায় ই আগেই মৰা নাই উঠা
হ'ব লাগিব নহয় লিখিছা মই নাই কোৱা মই নাই কোৱা নাই কোৱা তই নিজে পঢ়ি দে কি লিখিবি নিজে পঢ়ি কি লিখিবি সত্যম শিৱম আমাৰ ঈশ্বৰ কৃষ্ণ আমাৰ ঈশ্বৰ এই কি বুলি ক'লা কি সত্যম শিৱম সুন্দৰম তাক ক'লো দৈত্য ধীৰজ্ঞ কৰ্তৃপ আমাৰ ঈশ্বৰ ই লিখিছে কি কৃষ্ণ আমাৰ ঈশ্বৰ এইটো পাগল হ'ল এইটো পাগল হ'লে লগত আমাকো পাগল কৰিব এতিয়া বলা কৈছো না এতিয়া দৈত্য ধীৰজ্ঞ কৰ্তৃপ আমাৰ ঈশ্বৰ মানে তোৰ পিতা আমাৰ ঈশ্বৰ বুজিছ নাই এতিয়া তোৰ পিতাৰ মতে আমি সকলো চলিব লাগিব তোৰ পিতা যদি কয় বোলে সৌজাত বগা হাতী ওপৰত আছে আমি তলতা কি বুলি ক'ব লাগিব হাতী আকাশত উৰে আমি ক'ব লাগিব যদি পিতাই কয় নদী উভতিব আমি কি বুলি ক'ব লাগিব মই বুলি ক'ব